নমস্কাৰ সমূহ অসমবাসীক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, হয়তো বহুতেই গমেই পাইছে চাগে আণ্ডাৰটেকাৰক WWE আৰু দেখা পোৱা নাযাব। ৰেছলিঙৰ পৰা অৱসৰ ল'লে দি আণ্ডাৰটেকাৰে। তো ফ্ৰেণ্ডছ, আজি আমি চাওঁ আহক ডেড মেন অৰ্থাৎ দি আণ্ডাৰটেকাৰৰ সম্পূৰ্ণ লাইফ হিষ্টৰী। দি আণ্ডাৰটেকাৰৰ জন্ম হয় 24 মাৰ্চ 1965 টেক্সাছ চহৰত। তেওঁৰ প্ৰকৃত নাম আছিল মাৰ্ক উইলিয়াম। তেওঁৰ দেউতাক ফ্ৰেংক কমছন আৰু তেওঁৰ মাকৰ নাম আছিল কেট্ৰি ট্ৰুবি। তেওঁৰ ভায়েককেইজন হৈছে ডেভিড, মাইকেল, পল আৰু টিমথি। দ্য আণ্ডাৰটেকাৰে পল্ট্ৰিফ হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল, য'ত তেওঁ ফুটবল আৰু বাস্কেটবলৰ সুন্দৰ খেলুৱৈ আছিল। 1985ত তেওঁ টেক্সাছ উইছলিয়ান ইউনিভাৰ্চিটিত স্পৰ্ট মেনেজমেণ্টত মেজৰ কৰিছিল আৰু তেওঁ ৰেমছৰ কাৰণে 1985ৰ পৰা 86লৈ বাস্কেটবল খেলিছিল। পঢ়াত তেওঁৰ আগ্ৰহ কমি আহিছিল, কিন্তু খেলত দুগুণে বৃদ্ধি পাইছিল। অৱশেষত তেওঁ পঢ়া সম্পূৰ্ণ নকৰাকৈয়ে আধাতে সামৰিছিল আৰু ইয়াৰ পিছত তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ কুস্তিবাজ বা মল্লযুদ্ধ খেলিব। দি আণ্ডাৰটেকাৰে প্ৰথম কুস্তি 1984ত WCCW অৰ্থাৎ ৱৰ্ল্ড ক্লাছ চেম্পিয়নশ্বিপ ৰেছলিঙত খেলিছিল। তেতিয়া ৰেছলিঙত তেওঁৰ নাম আছিল টেক্সাছ ৰেড। প্ৰথম খেলখনত বেয়াকৈ হাৰি গৈছিল। ইয়াৰ পিছত তেওঁ পুনৰ 1989 চনত ৰেছলিং দুনিয়ালৈ আহিল আৰু তেতিয়া তেওঁৰ নাম আছিল দি মাষ্টাৰ অফ পেইন। এই নামটোত দুটা কেৰেক্টাৰৰ ওপৰত আধাৰিত আছিল। এই কেৰেক্টাৰটোৱে দুজন মানুহক হত্যা কৰাৰ পিছত তেওঁ 5 বছৰ জেলৰ ভিতৰত কটাবলগীয়া হৈছিল। দি আণ্ডাৰটেকাৰক একেবাৰে ভয়ানক ৰূপত প্ৰদৰ্শন কৰা হৈছিল। যেতিয়া জেৰীৰ সৈতে তেওঁৰ খেল আৰম্ভ হৈছিল, তেতিয়া তেওঁ অতি সহজেই জেৰীক হৰুৱাই পেলাইছিল। ইয়াৰ পিছত তেওঁ আকৌ এবাৰ নাম সলনি কৰি মেইন মাৰ্ক কেলাছ ৰাখিলে আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত আহিলে। ইয়াতো তেওঁৰ কেৰেক্টাৰ অতি ভয়ানক আছিল আৰু এইটো নামেৰেই তেওঁ বহুকেইখন মেটচ খেলিছিল। ইয়াৰ পিছত তেওঁ WWF অৰ্থাৎ ৱৰ্ল্ড চেম্পিয়নশ্বিপ ফেডাৰেশ্যনত আকৌ নিজৰ নাম সলনি কৰি কেন দি আণ্ডাৰটেকাৰ ৰাখিলে। ইয়াত তেওঁ নো চেলত খেলিছিল, য'ত প্ৰতিদ্বন্দ্বীজনৰ মৃত্যু হ'লেও একো প্ৰতিক্ৰিয়া কৰিব নোৱাৰে। দ্য আণ্ডাৰটেকাৰৰ প্ৰথমখন অন কেমেৰাৰ মেটচ 22 নৱেম্বৰত ছাৰ্ভাইভেল ছিৰিজত হৈছিল, য'ত তেওঁ ট্ৰেড এভিয়াছৰ পাৰ্টনাৰ আছিল। 1 মিনিটৰ ভিতৰতে কোকো বি ৱাৰিক ধৰাশায়ী কৰি দিছিল। এই মেটচখনৰ পিছৰ পৰাই কেন দি আণ্ডাৰটেকাৰ নামটোৰ পৰা দি আণ্ডাৰটেকাৰ হ'ল, যিটো নামেৰে আমি তেওঁক সকলোৱে জানো। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে উপলব্ধ হয় কেৱল অসমীয়া জনাক চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।